নমস্কাৰ পোনপ্ৰথমে দুখিত কিয়নো মই বহুদিন ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ আৰু বিভিন্ন ধৰণৰ কিতাপ মই পঢ়িবলৈ সক্ষমো হোৱা নাছিলোঁ যিহেতু মোৰ ল'ৰ পৰীক্ষা হৈ আছিল আৰু সেয়ে আধৰুৱা কৰি থৈ দিয়া হৈছিলে কিতাপবোৰ কোনো কেইখন কিতাপ মানে পঢ়িছিলোঁ যদিও আধৰুৱা কৰি থ'বলগীয়া হৈছিলে কিন্তু বৰ্তমান পৰীক্ষা সমাপ্ত কৰিয়ে এখন কিতাপ পঢ়িলোঁ আৰু সেই কিতাপখন ইমান বেছি সুন্দৰ ইমান বেছি নিজৰ জীৱনতকৈ যে পৰীক্ষাৰ নম্বৰ মূল্যৱান নহয় সেই সকলোবোৰ বুজাত যথেষ্ট সহায় হ'ল এই কিতাপখনৰ জৰিয়তে আৰু সেই কিতাপখনৰ বিষয়ে কোৱাৰ আগতেই মই আপোনালোকক কেইখনমান কিতাপৰ বিষয়ে ক'ব ওলাইছোঁ কিতাপকেইখন অৰ্ডাৰ কৰিছিলোঁ আৰু মটিভেশ্যনেল কিতাপ হয় এই কিতাপকেইখন আপোনালোকেও কিনিব পাৰিব আৰু এই কিতাপখন 4খন কিতাপ একেলগতে আহিছে আৰু এইকেইখন মটিভেশ্যনেল কিতাপ হয় যিহেতু মই পঢ়া নাই পঢ়িবলৈ আৰম্ভ কৰিম আৰু প্ৰত্যেকখন কিতাপৰ ওপৰতে মানে একোটাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু প্ৰথম কিতাপখনেই হৈছে দ্য ৰিচেষ্ট মেন অফ বেবিলিয়ন এখন পঢ়িবলগীয়া মটিভেশ্যনেল কিতাপ হয় আৰু অনাগত দিনবোৰতো যদি আপোনালোকে বিচাৰে বা ময়ো চেষ্টা কৰিম যাতে মই এই কিতাপখন পঢ়ি আপোনালোকৰ আগত ক'ব পাৰোঁ আৰু হাউ টু উইন দ্য ফ্ৰেঞ্চ ইনফ্লুৱেঞ্চ পিপল এইখনো এখন অতি গুৰুত্বপূৰ্ণ মটিভেশ্যনেল কিতাপ হয় আপোনালোকে এবাৰ পঢ়ি চাব পাৰিব নিশ্চয় আৰু তৃতীয়খন হৈছে দ্য পাৱাৰ অফ ইয়'ৰ ছাবকনচিয়াছ মাইণ্ড এই কিতাপখন ওপৰা ওপৰিকৈ চাইছিলোঁ যদিও কিতাপখন সঁচাকৈ ভাল লাগিছে আপোনালোকে নিশ্চয় পঢ়ি চাব পৰা এখন কিতাপ আৰু থিংক গ্ৰ' এণ্ড ৰিচ বাই দ্য নেপোলিয়ন হিলছৰ দ্বাৰা লিখা এইখন কিতাপ হয় থিংকছ গ্ৰ' ৰিক্স এই 4খন কিতাপেই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু বিশেষকৈ আজি আপোনালোকৰ আগত ক'বলগীয়া মোৰ সকলোতকৈ প্ৰিয় কিতাপৰ ভিতৰত অন্যতম কিতাপ হৈ পৰিছে আৰু এই কিতাপখন সকলোৱে হয়তো পঢ়িছে কিন্তু কিছুমানে নপঢ়িবও পাৰে সেয়ে আজি এই কিতাপখনৰ বিষয়ে ক'ব বিচাৰিছোঁ সকলোৰে প্ৰিয় কিতাপ নিশ্চয় এইখন কিতাপ সকলোৰে প্ৰিয় হোৱাটো স্বাভাৱিক কথা আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই কিতাপখন ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেছি মূল্যৱান কিয়নো বৰ্তমান সময়তে ছাত্ৰ ছাত্ৰীসকল যান্ত্ৰিক হৈ পৰিছে যিমানেই মানুহ উন্নয়নৰ দিশত আগবাঢ়িছে যিমানেই ছাত্ৰ ছাত্ৰীয়ে শিক্ষা আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে সিমানেই যান্ত্ৰিক হৈ পৰিছে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকল মূল্যায়ন কেইটামান পৰীক্ষাৰ নম্বৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে তেনে সময়তে এগৰাকী বিখ্যাত সাহিত্যিক সকলোৰে প্ৰিয় সাহিত্যিক আৰু মোৰো এগৰাকী অন্যতম প্ৰিয় সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ দ্বাৰা ৰচিত আজি এখন বিশেষ কিতাপৰ বিষয়ে ক'ব ওলাইছোঁ আৰু সেই কিতাপখনৰ নামেই হৈছে সোণ হৰিণৰ চেকৰ মোৰ পিয়াহ লাগিছে অন্তকণ্ঠ শুকাই গৈছে মোক খাবলৈ দিয়া হৈছে কেইটামান ভাত মোৰ ঠাণ্ডা লাগিছে অথচ মোক পিন্ধিবলৈ দিয়া হৈছে এটা গৰম চোলা জীৱনটো এনেকুৱাই কিতাপখনৰ এই শাৰীকেইটা সঁচাকৈ কোনোবাখিনিত চুই গৈছিল আৰু কিতাপখনত উৎসৰ্গা কৰিছে ইমান সুন্দৰকৈ উৎসৰ্গা কৰিছে আপোনালোকক নকৈ নোৱাৰি নৱপ্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীৰ কিশোৰীৰ হাতত যিসকলে জীৱনৰ পৃথিৱী জয় কৰিব খোজে গান গাব খোজে মুক্ত পক্ষীৰ দৰে যি পৰীক্ষাৰ নম্বৰেৰে নোজোখে নিজৰ যোগ্যতা অঙঠাৰ ওপৰেৰে খোজকাঢ়িব লগা হ'লেও যি আত্মহত্যাৰ কথা নাভাবে যি ভাবিব পাৰে নিজেই নিজৰ প্ৰেমিক বুলি সঁচাকৈয়ে আৰম্ভণি কিমান সুন্দৰ আৰু আৰম্ভণিতেই মোৰ প্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ এটি সুন্দৰ কবিতাৰে এই কিতাপখনৰ আৰম্ভণি কৰিছিল আৰু সেই কিতাপখনৰ দুটামান কবিতাৰ লাইন আপোনালোকৰ আগত ক'ব ওলাইছোঁ ছুইচাইড নোট মা কিয় লিখি আছোঁ সুধিবলৈ হয়তো সুযোগ নাপাবা পাপা কিয় লিখি আছোঁ কোনোদিনেই সুধিব নোৱাৰিবা মই জন্মৰ দিনাখন তুমি আটাইতকৈ কষ্ট পাইছিলা মা তথাপিও তুমি হাঁহিছিলা নাৰ্ছিং হোমৰ বেডত যেতিয়া পাপাই তোমাৰ চুলিত আঙুলি বুলাইছিল তুমি কৈছিলা এয়া আমাৰ প্ৰেমৰ শ্ৰেষ্ঠতম উপহাৰ সঁচাকৈয়ে কিতাপখনৰ সেই কবিতাৰ আৰম্ভণিটোৱে ইমান সুন্দৰ গতিকে কিতাপখনৰ ভিতৰলৈ সোমাই গ'লে কিমান বেছি ভাল লাগিব আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আৰু এই কিতাপখনতে হোষ্টেলৰ কেইগৰাকীমান যুৱতী যি বিভিন্ন ধৰণে সফলতাৰে উত্তীৰ্ণ হৈ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেওঁলোকে হোষ্টেললৈ আহিছিল আৰু তাতে বিভিন্ন ধৰণৰ যুৱক যুৱতীক লগ পাইছিল তেওঁলোকৰ দেউতাকৰ মাকৰ বহুতো আশা আছিল যে তেওঁলোকৰ যুৱক যুৱতীয়ে ভাল ফলাফল কৰিব তাৰে এগৰাকী আছিল শিৱানী শিৱানীয়েও যথোপযুক্তভাৱে চেষ্টা কৰিছিল তেওঁলোকে যাতে তেওঁ সফল হয় তেওঁৰ মাক দেউতাকক যাতে তেওঁৰ ৰিজাল্টক লৈ সুখী হয়
তেনেকৈয়ে তেওঁ 78% পাইছিল আৰু 78% পোৱাৰ পিছতো তেওঁৰ পিতৃ মাতৃ সুখী হোৱা নাছিল আৰু সেয়ে শেষত শিৱানীয়ে যেতিয়া ডাঙৰ হৈ গ'ল তেতিয়া তেওঁৰ জীৱনটোক কেইটামান পৰীক্ষাৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ল'লে আৰু নম্বৰতকৈ যে জীৱনটো কিমান মূল্যৱান সেয়া তেওঁ বুজিব নোৱাৰিলে আৰু শেষত ৰেল ষ্টেচনত তেওঁ আত্মহত্যাৰ পথ বাছি ল'ব লগা হ'ল। তেওঁ ৰেল ষ্টেচনত গৈ কিনি আত্মহত্যা কৰিলে। সেয়া সঁচাকৈ প্ৰথম আৰম্ভণিতেই সোণ হৰিণৰ চিকুৰে এটি দুখ লগা কাহিনী বুলিয়ে ক'ব লাগিব আৰু তাৰ বিপৰীতে আকৌ শেখৰ এগৰাকী ভাল যুৱক আছিল যি 90% পাই আহিছিল আৰু তেওঁৰ মাতৃয়ে কৈছিল তেওঁৰ নিজৰ ইচ্ছাৰে যি বিচাৰে তেওঁ সেয়াই পঢ়িব পাৰে আৰু তেওঁ সঁচাকৈ আগৰণুৱা আছিল সকলো ক্ষেত্ৰতে, সাহিত্যৰ ক্ষেত্ৰতে হওক। তেওঁ সুন্দৰ সুন্দৰ কবিতা লিখিছিল। তেওঁৰ এগৰাকী প্ৰিয় বান্ধৱী আছিল যাৰ কথা তেওঁ মানে প্ৰণামী, যাৰ কথা তেওঁ এই কিতাপখনত ইমান সুন্দৰকৈ মানে বিশ্লেষণ কৰিছিলে, কিন্তু শেষত তেওঁ প্ৰণামীক লগ নাপায় আৰু তেতিয়াই আহে ইংলেণ্ডৰ এগৰাকী যুৱতী এমলি আৰু তেওঁৰ উত্তৰ পুৰুষৰ বিষয়ে জানিবৰ কাৰণে আহিছিল আৰু তেওঁৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল শেখৰৰ। সেই সকলোবোৰ ইমান সুন্দৰকৈ এই কিতাপখনত বৰ্ণনা কৰিছে, সঁচাকৈয়ে পঢ়ি ভাল লাগে। আৰু তাৰ পাছতেই আহে বিদিশাৰ যি প্ৰেমিক আছিল, প্ৰেমিকৰ পৰা প্ৰতাৰণা পাই তেওঁৰ নিজৰ জীৱনটোৰ প্ৰতি বিতৃষ্ণা ভাৱ জন্ম হৈছিল আৰু তেনে সময়তে তেওঁ পুনৰ সেই জীৱনটোৰ পৰা সেই ঠাইৰ পৰা উভতাই অনাত তেওঁৰ বান্ধৱী হওক বা তেওঁৰ হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্টে হওক সকলোৱে ইমান সহায় কৰিছিল। সেই সকলোবোৰ ইমান সুন্দৰকৈ এই সোণ হৰিণৰ চিকুৰ কিতাপখনত মানে বৰ্ণনা কৰিছে। আপোনালোকে নিশ্চয় পঢ়ি কিতাপখন ভাল পাব। তদুপৰি চন্দিকা হোষ্টেলৰ আচল ৰহস্য, এই সকলোবোৰ পঢ়িবলৈ হ'লে আপোনালোকে নিশ্চয় সোণ হৰিণৰ চিকুৰ কিতাপখন পঢ়িবই লাগিব, কিয়নো মই আপোনালোকক সম্পূৰ্ণৰূপে যিহেতু এখন কিতাপৰ বিষয়ে বিস্তৃতভাৱে ক'ব নোৱাৰিম আৰু ক'ব পাৰিলেও যিহেতু সকলোবোৰ কৈ দিলে কিতাপখন নিজে পঢ়ি চোৱাৰ যি আনন্দ, সেই আনন্দ কোনোবাখিনি লুপ্ত হ'ব। সেয়া আপোনালোকে নিশ্চয় এই কিতাপখন পঢ়ি চাব। আৰু শেষত শেখৰে সেই বিদায় মিটিঙত কোৱা কেইটামান কথা মোৰ বহুত বেছি ভাল লাগিছিল আৰু সেই কথাখিনি আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছোঁ। বৰ্তমান সময়ত ৰেচৰ ঘোঁৰাৰ দৰে হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ জীৱন। নম্বৰ বুটলিবলৈ শিকাইছে, ডাক্তৰ হৈ ৰোগীৰ ফোন আহিব বুলি মোবাইল ফোনৰ ছুইচ অফ কৰি থ'বলৈ শিকাইছে, ৰোগীৰ জীৱন বন্ধকত থৈ দৰদাম কৰিবলৈ শিকাইছে, মেডিকেল কোম্পানীবোৰ ঘোচ লৈ প্ৰেছক্ৰিপশ্যনৰ ঔষধ লিখিবলৈ শিক্ষা দিছে, মেডিকেল কোম্পানীবোৰৰ ঘোচ লৈ প্ৰেছক্ৰিপশ্যন লিখিবলৈ মানে ঔষধ লিখিবলৈ শিক্ষা দিছে, ইঞ্জিনিয়াৰ হৈ মাথাউৰি দলং ৰাস্তা সকলোতে ফাঁকি দি ধনী হ'বলৈ শিকাইছে। এই সকলোবোৰ ইমান সুন্দৰকৈ মানে বৰ্ণনা কৰিছে। এই মানে আকৌ লিখিছে যে ইয়াত মানে ৰিলিফৰ চাউল আত্মসাৎ কৰিবলৈ শিকাইছে, আৰক্ষী হৈ অপৰাধীক সুৰক্ষা, সাধাৰণ মানুহক জেলত ভৰাই থ'বলৈ শিক্ষা দিছে, ছাত্ৰ ছাত্ৰীৰ সৈতে ব্যৱসায় কৰি শিক্ষক হ'বলৈ শিক্ষা দিছে। কিন্তু এই শিক্ষা ব্যৱস্থাই এজন খেতিয়ক হ'বলৈ শিক্ষা দিয়া নাই। এই শিক্ষা ব্যৱস্থাই শিকোৱা নাই আমাক এজন খেলুৱৈ হ'বলৈ, গায়ক হ'বলৈ, গীতিকাৰ হ'বলৈ। এই শিক্ষাই শিকোৱা নাই। সেয়ে শেখৰে মানে ভাবিছিলে যে তেওঁ সকলোবোৰ ইমান ভাল নাম্বাৰ পোৱাৰ পিছতো তেওঁ গাঁৱত এখন কলৰ বাগান খোলাৰ সপোন দেখিছিল আৰু সেয়া কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। সঁচাকৈ এই কিতাপখন আপোনালোকে যেতিয়া ভালদৰে বিশ্লেষণ কৰিব, ভালদৰে পঢ়ি চাব এই কিতাপখন নিশ্চয় বহুত বেছি ভাল পাব। আৰু এই কিতাপখন পঢ়ি মোৰ সঁচাকৈয়ে বহুত ভাল লাগিল আৰু এনে এখন কিতাপ উপহাৰ দিয়াৰ বাবে অনুৰাধা শৰ্মা পূজাৰী বাইদেউলৈ সঁচাকৈয়ে ধন্যবাদ। আৰু এই কিতাপখন পঢ়োঁতে কিছু পলম হ'ল, যিহেতু মানে ব্যস্ততাই হওক বা পৰীক্ষা ইটো সিটোত লাগি থাকোঁতে বিভিন্ন ধৰণৰ কিতাপ পঢ়া হয়, কিন্তু সোণ হৰিণৰ চিকুৰ কিতাপখন পঢ়া নাছিলোঁ। সঁচাকৈয়ে নিজকে মানে কিতাপখন পঢ়াৰ পিছত লজ্জিত অনুভৱ কৰিছোঁ যে এই কিতাপখন পঢ়োঁতে ইমান সময় লাগিলে। আৰু মানে সঁচাকৈ জীৱনটো কেইটামান নম্বৰতকৈ, পৰীক্ষাৰ নম্বৰতকৈ জীৱনটো বহুত বেছি মূল্যৱান। সকলো ছাত্ৰ ছাত্ৰীয়ে বুজি উঠা গুৰুত্বপূৰ্ণ আৰু সেয়ে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে সোণ হৰিণৰ চিকুৰ এই কিতাপখন বহুত বেছি গুৰুত্বপূৰ্ণ হয়। সকলোৱে পঢ়ি চাব বুলি আশা ৰাখিলোঁ। আৰু যদি এনেধৰণৰ কিবা কিতাপৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কেনেধৰণৰ কিতাপ আপোনালোকে জানিব বিচাৰে আৰু
কেনেধৰণে হৈছে মই আপোনালোকক ভালদৰে বুজাব পাৰিছোঁনে নাই এই সকলোবোৰ আপোনালোকে জনালে নিশ্চয় ভাল লাগিব অনাগত দিনত ভিডিঅ' দিবলৈ সহায় হ'ব ধন্যবাদ